নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত সম্বৰ্ধনা সভা মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত বুধবাৰে এক বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়ৰ 2020 বৰ্ষৰ পৰা 2022 বৰ্ষলৈকে শ্ৰেষ্ঠ স্নাতক আৰু শ্ৰেষ্ঠ স্নাতকোত্তৰ সকলক সম্বৰ্ধনা জনোৱা হয়। উক্ত সভাতে 40তম মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰাৰ লগতে বিশিষ্ট শৰীৰ চৰ্চাবিদ মোহাম্মদ শৰীফুল ইছলাম হাজৰিকাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ডাক্তৰ প্ৰফুল্ল শইকীয়াই আধৰা সভাখনৰ সভাপতিত্ব কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মৃগাংক শইকীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ প্ৰশান্ত কুমাৰ হাজৰিকা। সভাত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অধ্যাপক অধ্যাপিকাসকল উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট কপিলিয়নী। সম্বৰ্ধনা অনুষ্ঠান আছে, কোন কোন আহিব কি বিষয়ে অলপ জনাব। নমস্কাৰ। নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ আমি যোৱা 16 তাৰিখৰ পৰা 22 তাৰিখলৈকে 40তম আমাৰ মহাবিদ্যালয় সপ্তাহ সমাৰোহ অনুষ্ঠিত কৰিছিলোঁ আৰু আজি সেই মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ বঁটা বিতৰণী আৰু সেই বঁটা বিতৰণীৰ লগতে আমি এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ বিগত 3টা বৰ্ষত অৰ্থাৎ 2020, 21 আৰু 22 বৰ্ষত স্নাতক চূড়ান্ত পৰীক্ষাত শ্ৰেষ্ঠ স্নাতক সন্মান লাভ কৰা আৰু স্নাতকোত্তৰ পৰীক্ষাটো শ্ৰেষ্ঠ স্নাতকোত্তৰ সন্মান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আমাৰ মহাবিদ্যালয়ত আমাৰ ইনষ্টিটিউচনেল বেষ্ট প্ৰেক্টিছ হিচাপে আমি এই প্ৰক্ৰিয়াটো অনাগত দিনবিলাকতো চলাই লৈ যাব বিচাৰিছোঁ। ইয়াৰ বাহিৰে অন্য কোনো গেষ্ট আহিব নেকি? হয়, আমি আজিৰ এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এইখন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শ্ৰীযুত প্ৰশান্ত হাজৰিকা দেৱক। তেখেত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। আমি আমন্ত্ৰণ জনাইছোঁ, বিশেষভাৱে আমি আমন্ত্ৰণ জনাইছোঁ মোহাম্মদ শৰীফুল শইকীয়া। তেখেত মিষ্টাৰ ইউনিভাৰ্ছ, মিষ্টাৰ ৱৰ্ল্ড আৰু মিষ্টাৰ এছিয়া সন্মানেৰে ইতিমধ্যে বিভূষিত হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবৰ বাবে, উৎসাহ যোগাবৰ বাবে আমি তেখেতক আজি আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানলৈ বিশেষভাৱে আমি আমন্ত্ৰণ জনাইছোঁ। আপোনাৰ জীৱনৰ যিকোনো সমস্যাৰ বাবে এবাৰ লগ ধৰক জ্যোতিষী তান্ত্ৰিক মা শশানকালীৰ সাধক জ্যোতিষ ৰত্ন তথা অসম গৌৰৱ বঁটাপ্ৰাপ্ত শংকৰাজান সমন্বয় বঁটাপ্ৰাপ্ত ডক্টৰ বি.আৰ. আম্বেদকাৰ বঁটাপ্ৰাপ্ত অৰুণ বৰাৰ লগত। 25-30 বছৰ ধৰি ভুগি থকা শৰীৰৰ যিকোনো বিষ মাত্ৰ 5 মিনিটত নিৰ্মূল পাবলৈ হ'লে পলম নকৰিব। লগতে আঁঠু ফুলি থকা, শৰীৰৰ যিকোনো গাঁঠি ফুলি থকা, শৰীৰৰ জিনজিননি ৰোগ, মৃগী ৰোগ, বমি বমি ভাৱ হোৱা, শৰীৰ ওজন ভাৱ থকা, স্বামী স্ত্ৰীৰ অমিল, শত্ৰু দমন, বিবাহত বাধা, শাহু শহুৰৰ লগত বোৱাৰীৰ কণ্ডল, আত্মীয়ৰ লগত গৃহ কণ্ডল, বিদ্যাত বাধা, ভূত প্ৰেত জিন আদিয়ে ধৰা ব্যৱসায়িক লোকচান, বান কটা, মাংগলিক দোষ, ৰোগত কোনো ঔষধে কাম নকৰাৰ বাবে পলম নকৰি এবাৰ লগ ধৰিব পাৰে জ্যোতিষী অৰুণ বৰাক। যোগাযোগৰ ঠিকনা 8812004922, 1 নং কাকি, 6 নং গাঁও, নিজৰাপাৰ, এয়াৰটেল টাৱাৰৰ কাষতে থকা ঘৰটো, জিলা হোজাই, অসম।